মাই ইউটিউব চেনেল। বহুত নামত এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। সেই ভিডিঅ'টো হৈছে বহুত বেলেগ নহয়, মই কি কৰোঁ আৰু মই কি কৰিম বুলি ভাবিছোঁ, তেনেকুৱা এটা ভিডিঅ' মই বনাম বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকে চাব আৰু কামবিলাক কেনেকুৱা পায় নিশ্চয় জনাব। আহকচোন বাৰু মই কি কৰি আছোঁ বৰ্তমান সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ বাৰীৰ পিছফালে আমাৰ মেইন ঘৰ সেইফালে আগত আছে আৰু এইফালে মই এয়া কৰি আছোঁ, মানে কিয় কৰি আছোঁ সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, এইফালে মই একেবাৰে পিছফালে এয়া কৰি আছোঁ, ঘৰ বনাই আছোঁ। ঘৰ কিয় বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমাৰ এইফালে লোকেল হিচাপত একো সাৰ সুৰ নিদিয়াকৈ এতিয়া পানীলাও অলপ কৰিছোঁ, পানীলাও এইখিনি কৰিছোঁ ঘৰত খাই থাকিব পৰাকৈ। তাৰ লগত দেৰিকৈ হওক নাই হওক পানীলাও গছবিলাক অলপ দেখাই দিয়ে। ইয়াত মানে একো সাৰ সুৰ দিয়াই নাই আৰু এনেকৈ অলপ কৰিছোঁ। চাওকচোন কি মজা হৈ আছে এতিয়া, আৰু লাগনটো দিয়ে নে নিদিয়ে সেইটো পাছত দেখা যাব। আৰু তাৰ লগত এনেকৈ হওক এইটো কৰি আছোঁ, এফালে চাওক এইটো কৰি আছোঁ, কিয় কৰি আছোঁ জনাই আছোঁ বাৰু। এইফালে অলপ ইয়াত লাই শাকো কৰিলোঁ, ইয়াত আমি ঘৰত খাবৰ কাৰণে। এইফালে গা সানি আছোঁ, কিয় কৰি আছোঁ আপোনালোকে নিশ্চয় গমেই পাব। ইয়াত বিশেষকৈ অইন বেলেগ নহয়, ইয়াত মানে এখন হাঁহৰ ফাৰ্ম এখন খুলি আছোঁ। যিহেতু ইয়াত বহুত হাঁহ ৰাখিম ন, সেইকাৰণে ইয়াত গাঁত এটা খান্দি আছোঁ। ইয়াত মানে এইটো পুখুৰী নাই যদিও ইয়াত মানে এইটো গাঁত এটা খান্দি ইয়াত মানে ত্ৰিপাল দি এনেকুৱা চিষ্টেম এটা কৰিম বুলি ভাবি আছোঁ। কি হয় গৈ চাই লওঁ কি হয়। সেয়াই আৰু আপোনালোকৰ আশীৰ্বাদত আগবাঢ়িব যদি পাৰোঁনে নোৱাৰোঁ আপোনালোকে চাই থাকক। আৰু এয়া চাওকচোন এইফালে পানীলাও অলপ কৰিছোঁহে, কমকৈ কৰিছোঁ। এইফালে পানীলাও আছে, সেইফালে পানীলাও আছে। এইখনে ঘৰটো অলপ দেখুৱাই দিয়া। তো এইটোৱে চাওক, এইটো হ'ল মোৰ ছাগলী ফাৰ্ম। ছাগলী ফাৰ্ম মানে এইটো কৰি আছোঁ 4 মাহ হৈছে এই ঘৰটো বনোৱা। 4 মাহত অলপ পইচা খৰচ হৈছে, 30-40 হাজাৰ টকা খৰচ কৰিছোঁ ফাৰ্মখনত। খৰচ কৰি মানে ইয়াত ছাগলী আনিম আৰু এবাৰ মানে কম আনিলোঁ, আনিকৈ মানে এবাৰ বেমাৰ হ'ল, সেইটো মোলে হ'লেও বিকি দিলোঁ। তাৰপিছত এতিয়া মানে আকৌ আনিম মাহৰ পৰা আনিকৈ মানে ইয়াত মানে আকৌ ভৰাব লাগিব। সেয়াই অলপ কষ্ট কৰি আছোঁ, ইমান ফটকৈ কৰিব নোৱাৰোঁ যিহেতু কলেজ কৰি আছোঁ। কলেজ শেষ হোৱাৰ পিছত ডিগ্ৰীটো লোৱাৰ পাছত এইখন ফাৰ্মখন ভালকৈ দেখুৱাই দিয়া অলপ। এইখনে হৈছে ফাৰ্মখন। ইয়াত মানে তলত মানে ইয়াত তলত মানে আমাৰ লোকেল চৰাই মানে যি মুৰ্গী আৰু হাঁহ, ইয়াত মানে হাঁহ পুহিম। ইফালে হাঁহ আৰু এইফালে হ'ল চৰাই, আৰু ছাগলীটো এইফালে দেখুৱাই দিয়া। এফালে উঠাই দিয়া ব্যৱস্থা কৰিম। আকৌ এনেকৈ বাঁহ কাটি এনেকৈ ফালি এনেকৈ লগাই দিছোঁ। ঠিক আছে, হৈছে মোৰ ফাৰ্মৰ এইটো ভিতৰ পৰিৱেশ চাওক। এইটো ডাঙৰকৈ দিছোঁ, লাইট চাইট চব লগাই দিছোঁ। আৰু ইয়াত আৰু এমাহমানৰ পিছত আৰু ছাগলী ভৰাব কাৰণে চেষ্টা কৰিম। পইচাটো ইমান সম্ভৱ নহয় আহিব পৰাটো, হয়নে, যিহেতু মই কলেজ কৰি আছোঁ। এয়া চাওক ফাৰ্মখন ওখ কৰিছোঁ, তলত মানে চৰাই পুহিম, তাৰ ওপৰত মানে ছাগলী থাকিব, সেইটো এটা ব্যৱস্থা কৰি দিম। এয়া চাওক তলৰ ফালে যিহেতু দীঘল আছে ঘৰটো, চেষ্টা কৰি আছোঁ। এইটো হৈছে মোৰ ভিডিঅ', আজি বেলেগ ভিডিঅ' নাই। আৰু মোৰ এটা সপোন আছে, মই মানুহক সহায় কৰা। আপোনালোকে অলপ সহায় কৰি দিব, ইউটিউবৰ জৰিয়তে মই আগবাঢ়িব পাৰোঁ যাতে, তেনেকুৱা এটা উদ্দেশ্য লৈ এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ। জয় আই অসম।